Hey guys, what's up? First of all, মই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। একচুৱেলি মোৰ ইউটিউব চেনেলটো বহুত আগতেই ক্ৰিয়েট কৰা। মই ৰেগুলাৰলি ভিডিঅ' দিয়া নাছিলোঁ। তো কিছুমান এনে ভিডিঅ' দিছিলোঁ, বাট ইমান এটা সেই চিৰিয়াছ হিচাপত দিয়া নাছিলোঁ। জাষ্ট এনেই টিকটক ভিডিঅ'জবিলাক দি আছিলোঁ। এনেই টিকটক ভিডিঅ'জবিলাক চ' আপোনালোকে এতিয়াৰ পৰা ইয়াত ভাল ভাল কণ্টেণ্ট চাব পাৰিব। চ' আপোনালোকে যদি ভিডিঅ'বিলাক চাই ভাল পায় দেন চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব ভিডিঅ'বিলাক আৰু শ্বেয়াৰ কৰিব। চ' আজি মই এনেকুৱা ভিডিঅ' বনাম এটা য'ত আপোনালোকে ঘৰতে নিজৰ ৰুমতে মানে আপোনালোকে নিজৰ মোবাইলতে একচুৱেলি মোবাইলত ধুনীয়া ধুনীয়া ফটো ক্লিক কৰিব পাৰিব। আৰু তাৰ বাবে মই কিছুমান প'ষ্ট মানে কেনেকৈ দিব লাগে, কেনেকৈ কি কৰিব লাগে চ' ভিডিঅ'টো দিম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাব। লেটছ গেট ষ্টাৰ্টেড। চ' ফাইনেলি মই মোৰ ছেটআপত আহি গ'লোঁ। পিছফালে দেখিবলৈ পাইছে ব্লেক এখন বেকগ্ৰাউণ্ড লৈছোঁ। হেয়াৰ ষ্টাইলটো অলপ ছেট কৰি লওঁ। আকৌ আমাক লাগিব হেয়াৰ ৱাক্স। চ' এইটো হৈছে হেয়াৰ ৱাক্স, লিথিয়ামৰ হেয়াৰ ৱাক্সৰ সেইটো। চ' ইয়াত অকণমান লওঁ। ইয়াৰ গোন্ধটো মোৰ বহুত ভাল লাগে। চ' ভালদৰে মিক্স কৰি pose number 1. দুই নম্বৰ প'জৰ কাৰণে মই এই চশমাটো ব্যৱহাৰ কৰিছোঁ। তিনি নম্বৰ প'জটোৰ কাৰণে মই এই ব্লেক শ্বাৰ্টটো পিন্ধিছোঁ। ষ্টাইলটো ল'ব পাৰে। 2000 years later. 4 নম্বৰ প'জটোৰ কাৰণে আহক। প'জ নম্বৰ 5। pose number 6.